মেইন বিহু পাৰ হ'ল যদিও আজি আহিলোঁ ওচৰৰে ভাইটি এডোখৰত বিহু খাবলৈ। দূৰখিনি খাই থাকোঁতে ওচৰখিনি খাবলৈ থাকি গৈছিলে। আহি পাই দুজন মহাশয় আলহী আদৰিবলৈ উৎপাত চুৰু হৈ গ'ল। আহি অলপ দেৰি বহি পিনে চাহ খাবলৈ দিলে। চাহ খাবলৈ অকল আলহীকে দিলে, এইফালে দুজন গৃহস্থই মুখ মেলি চাই আছিলে প্লেটলৈ। গতিকে মোৰ প্লেটৰ প্ৰায় দুটা দি দিলোঁ সিহঁতক খাবলৈ। আৰু এইফালে আমাৰ ভাইটিয়ে গীটাৰ শিকি আছে দেই। আমাৰ ঘৰত মজা গীটাৰিষ্ট এজন আছে। আৰু যদি আপোনালোকক কিবা প্ৰগ্ৰেমৰ কাৰণে লাগে তেতিয়াহ'লে জনাব, কমেণ্ট কৰি দিব আৰু মই ইয়াৰ প্ৰফাইলটো টেগ কৰি দিম বাৰু। মজা। আমাৰ মিকু আৰু এলিক হেনো হেৰি ট্ৰেইনিং দি থোৱা হৈছে। পিষ্টল দেখিলে হেনো কিবা থাকে হেনো। ক'তা পলাইছে দেখোন, ইয়াক দিয়া ক'তা কমচে কম আহিলে হেৰি চুৰটো আহিলে কমচে কম গম নাপাম ন। ট্ৰেইনিং ফেইল হৈ গ'ল মিকু আহিলে।